হৈছিল? মোৰ যোৱাকালি আবেলি এটা কলা ৰঙৰ ছাগলী চুৰ হৈছিল। গতিকে মই বিচাৰি ৰাতি খেদিলোঁ, তথাপি ছাগলীটো নাপালোঁ। দুটা সৰু সৰু পোৱালি আছে, কান্দি আছে এতিয়াও। শুনিব পালোঁ যে বহৰীৰ থানাত বোলে ছাগলীটো বান্ধি থৈছে। ছাগলী কেইটামান চুৰৰ পৰা ধৰিছে আৰু সেইকাৰণে মই ইয়াত বিচাৰি আহিলোঁ, পালোঁ ছাগলীটো, ইয়াতে দেখিছোঁ। সকলোৱে দেখিলোঁ 24জনী ছাগলী দেখিলোঁ ইয়াত। চব চুৰি কৰা ছাগলী। কোনে চুৰ কৰিছিল? কোনে চুৰ কৰিছিল? লকাপত আছে ভিতৰত সোমাই। কেইজন মানুহ? 3জন মানুহ চুৰ হৈ থাকে ছাগলী। ইয়াৰ আগতে আমাৰ গাঁৱত বহুত চুৰ হৈছিল। খাহী চুৰ হৈছে, পাঠি ছাগলী আজিৰ পৰা 7 দিনমান আগতে আৰু এটা চুৰ হৈছে, আৰু যোৱা পৰহিও এটা চুৰ হৈছে। সেইবিলাক ছাগলী নাই কিন্তু ইয়াত বিক্ৰী কৰে। বহুত ছাগলী নাই, আমাৰ গাঁৱতে নাই। ৰাস্তাৰ কাণতে দৰৱ দি থৈছিলোঁ আৰু তাৰ পৰাই উঠাই লৈ গুচিছে। আপুনি এজাহাৰ দিব? এজাহাৰ দিম। কি নাম? শ্ৰী নিপেন তালুকদাৰ, ৰাউলী। আমাৰ 20টা ছাগলী মানে 20 দিনমান আগত হেৰাইছিল, আৰু এই অন্তই লৈছে মানে ইয়াৰ ঘৰত 3-4 বাৰ বিচাৰ গৈছিলোঁ, তেতিয়া হাজিৰ হোৱা নাই। এইখিনিয়ে আমাৰ। আজি তেওঁলোকৰ ঘৰত কিমানটা ছাগলী পাইছে? আজি তেওঁলোকৰ ঘৰত কিন্তু 27টামান পাইছে। 27টা। এইবিলাক চুৰ কৰাই নিছে? এইবিলাক চোৰে, চব চোৰৰ বস্তুৱে। তাৰমানে ছাগলী চুৰে? সিহঁতে চব ছাগলী চোৰে। নামবিলাক জানে নেকি? নাম এটা জানো, চাইফুল, এটা এলিয়াছ। নাম গোটেইকেইটা তাৰমানে নাম নাজানো। সিহঁতে 7টা-8টামান আছে চোৰ। গ্ৰুপ এটা, একোটা গ্ৰুপ 7টামান আছে চোৰ। ক'ত লৈ যায় ছাগলী? এতে ছাগলী আপোনাৰ মাছখোৱাত লৈ যায়, ক'ৰবাত গুৱাহাটীত ক'ৰবাত বিক্ৰী কৰে, আৰু ইফালে এই নলবাৰী ইফালে ক'ৰবাত বজাৰ আছে, তাতেও বিক্ৰী কৰে। আমি চব বজাৰতে চাব গৈছিলোঁ, কিন্তু পোৱা নাই। সেই অঞ্চলটো এনেকুৱা মানে একদিন পিছে লয় সিহঁতে। ছাগল পুহিবই নোৱাৰোঁ, এনেকুৱা হৈছে। আৰু আগতেও লৈছিল। আমি 1 মাহ ধৰি খালি কৰি আছোঁ, বিচাৰিয়ে আছোঁ। সিহঁতৰ ঘৰত 3-4 বাৰ গ'লোঁ, বিচাৰ বহিলোঁ। দেৱনী মাতবৰবিলাকে আপোনাৰ ইহঁতক নামাতে, গাৰ্জেন থাকে, চোৰকেইটা নাহে, তাৰ কাৰণে বিচাৰো নহয়, বিচাৰো নাপাওঁ, এনেকুৱাই ঘূৰি আছোঁ। আজি পুলিচে ধৰিছে। লগত কিমানটা ছাগলী উদ্ধাৰ হৈছে? ইয়াতে 27টামান উদ্ধাৰ হৈছে। ছাগলী চুৰে কণ্ট্ৰাক্ট কৰিছে? কৰিছোঁ ছাৰ। মোৰ ঘৰ হৈছে বেলবাৰী পাথাৰ বুলি কয়, থানাৰ সৰ্থেবাৰী। মোৰ আজিৰ পৰা 10-12 দিন আগতে 2টা ছাগলী হৰাইছে। ঘৰৰ পৰা ৰাতি মোটামুটি আপোনাৰ 12টামান বাজিছিল, তেতিয়া ঘৰৰ পৰা গলিৰ ভিতৰৰ পৰা লৈ আহিছে, মোহৰীৰ ভিতৰৰ পৰা। মানে আমি ইয়াত বিচাৰি আছোঁ বহুত দিন ধৰি, পোৱা নাই। আজি কি পালে? আজি ছাগলী এজনী পালোঁ, আৰু এজনী নাপালোঁ। ইয়াত এজনীহে আছে। ইয়াত কিমানটা ছাগলী আছে? ইয়াত মোটামুটি 25জনীমান ছাগলী আছে। কাক এৰেষ্ট কৰিছে এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আপোনাৰ 3টা স্বামী এৰেষ্ট কৰিছে। গাঁৱত চুৰ হৈ থাকে।